পিছে হেৰি নহয় বোপা, এই বিয়াখন কেতিয়ালৈ পাতিম বুলি ভাবিছা? এই সময়মতে বিয়াখন পাতিলে ভাল আৰু। এই মানে পুৰণা হ'লে বস্তুবোৰ অকণমান দিগদাৰ হৈ যায় যে, এক্সপাইৰী গ'লেগৈ অকণমান দিগদাৰ হয় আৰু। নহ'লেনো বুঢ়া বয়সত বিয়া পাতি কি মজাটো কৰিবা, বস্তুবোৰৰ এক্সপাইৰী ডেট নোহোৱা হৈ যায় নহয়। হেৰিয়া কুকাৰে চিটি মাৰিলে। খুৰা, এনেই আপোনাৰ প্ৰেছাৰ কুকাৰটো বাৰু কিমান পুৰণা হ'ল? মোৰ প্ৰেছাৰ কুকাৰটো মানে কি ক'বা, বিয়াৰ আগত তেনেকৈ ইউজ নহ'লেই নহয়। এই মানে এতিয়া সেই মানুহজনী অহাৰ পিছতে ৰাতি অকণ ভালকৈ ইউজ হয় আৰু। এদিনততো দুইটা বাহিৰ ওলাই যাওঁ কামে কামে, এই ৰাতি দুইটা লগ খালে আৰু ৰাতি মানে অকণমান ভালকৈ ইউজ হয় আৰু। ৰাতি আপোনাৰ প্ৰেছাৰ কুকাৰৰ পৰা হোৱা চিটিৰ শব্দ মই মোৰ বিচনালৈকে ভালকে শুনা পাওঁ নহয়। দেখিয়ে গম পায়, ভাল ডাঙৰ চাই এটাই গোটাই থৈছে ঘৰত। এই ডাঙৰনো কি আৰু, হয় আৰু অকণমান ডাঙৰ দিয়াচোন। অন্ততঃ তোমাৰটোতকৈতো ডাঙৰে হ'ব, মানে তোমালোকৰ ঘৰটোতকৈতো ডাঙৰে হ'ব। এই মানুহজনীও মোৰ অকণমান ডাঙৰ হ'লে ভাল পায় অ'। চব বস্তু অকণমান ডাঙৰ হ'লে ভাল পায় মোৰ মানুহজনীয়ে। পিছে হেৰি নহয় খুৰা, এনেই কিমান বছৰমান হ'ল আপোনাৰ প্ৰেছাৰ কুকাৰটোৰ? এই হ'ল আৰু চাগে 40 বছৰমান। সৰুতে আমাৰ এইবোৰ হিচাপ চিচাপ নাছিলে নহয়। এতিয়া এই মনত নাই তেনেকৈ, তথাপিও এতিয়া মোৰে বয়স 40 বছৰ বা 50 বছৰ হ'ল দিয়াচোন। সেই তেনেকৈ আৰু 10 বছৰমান কমাই ধৰা। তথাপি কিন্তু মানুহজনী ভাল চাৰ্ভিচ দি আছে দেই আপোনাৰ বস্তুটোৱে। কালি ৰাতি চিটিৰ শব্দ মই একদম ধুনীয়াকৈ শুনিছো নহয়। পুৰণা হ'লেও ভাইটি, সেই মাল্টা গ্ৰাছ এইটো অকণমান জুইত বহাই দিয়াৰ লগে লগে মানে দাং খায় আৰু কুটুংকৈ মাৰে। মানে চিটিটো বডি পুৰণা হৈ গৈছে, কিন্তু বস্তুৰ কেপাচিটি ঠিকে আছে। তাকেইতো খুৰা, পুৰণা হ'লেও প্ৰেছাৰ কুকাৰে চিটি মাৰিবই, মাত্ৰ কেপাচিটিটো ভালকৈ থাকিলে হ'ল। হয় বাৰু কথাটো। ব'লক ভাতকেইটা খাই লওঁগৈ।